আৰু লখিমপুৰতো দেখিবলৈ পোৱা গ'ল ভোগালীৰ আনন্দ লখিমপুৰত ভোগালীক লৈ লখিমপুৰতো পৰিলক্ষিত হৈছে ব্যাপক উৎসাহ জিলাখনৰ তেলাহী কেতুহাগুৰি ভেলাঘৰৰ চোতালত বিহুৰ দিনা পুৱাৰ ভাগতে অনুষ্ঠিত কৰা হ'ল খেল ধেমালি উৰুকাৰ নিশা ৰাইজে একত্ৰিত হৈ ভোগৰ জলপান তথা ভোগত হাঁহে মাহে এসাঁজ খোৱাৰ পাছতে ভোগালীৰ বাবে এতিয়া ব্যস্ত হৈ পৰিছে সকলো আৰু যিহেতু মাজতে অনুষ্ঠিত কৰা হৈছে বিভিন্ন খেল ধেমালি ভেকচন প্ৰতিযোগিতাৰ পৰা আৰম্ভ কৰি অনুষ্ঠিত হৈছে টেকেলি ভঙা খেললৈকে এনেদৰে আধুনিক নৃত্য গীত আৰু পিঠা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় কুতুহাগুৰি ৰাইজৰ সহযোগত দুদিনীয়া কাৰ্যসূচীৰে বিহু মেলা মাঘী মেলা উদযাপন কৰিছোঁ আৰু এই মাঘী মেলাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ তাৰ ভিতৰতে আমাৰ মানে খেল ধেমালি আছে টেকেলি ভঙা আছে চকী খেল আছে ইয়াৰ উপৰিও ৰছী টনা বোৱাৰীসকলৰ ৰছী টনা খেল আছে কলগছত বগাই হাঁহ আনিব লাগিব কলগছ ইতিমধ্যে তেল খেল খানি আমি মানে ৰেডি কৰি ৰাখিছোঁ কালি আমাৰ হৈ গৈছে বিভিন্ন অনুষ্ঠান বয়সস্থসকলক আমি গায়ন বায়নে আদৰি আনি পেলানি সন্মান কৰি ইয়াত ধুনীয়াকৈ মানে ভোজন কৰাইছোঁ তেখেতসকলক আমি সন্মান কৰিছোঁ সেৱা জনাইছোঁ আমাৰ তেনেকুৱা কাৰ্যসূচী আছে ইয়াৰ উপৰিও গধূলি সন্ধ্যা মাঘ বিহুৰ সন্ধ্যা বুলি এটা সাংস্কৃতিক অনুষ্ঠান আমি আয়োজন কৰিছোঁ আমাৰ ৰংঘৰৰ পাছ চাইডে এটা ধুনীয়াকৈ আমি মানে মঞ্চ সজাই ৰাখি আজি আমি এই কামখিনি কৰিছোঁ আৰু আমাৰ এই অঞ্চলৰ প্ৰায় 50জন বয়সস্থ মানুহকে মাতি আনি সন্মান কৰি আমি ইয়াত ভোজন কৰাইছোঁ মাঘ বিহুৰ ভোজন কৰাইছোঁ আজিও ঠিক তেনেকৈ আমাৰ দুদিনীয়া কাৰ্যসূচীৰে বিহু মেলা মাঘী মেলা উদযাপন কৰিছোঁ আৰু এই মাঘী মেলাৰ লগত সংগতি ৰাখি আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছোঁ আৰু বঙাইগাঁৱতো দেখিবলৈ পোৱা গৈছে একেধৰণৰ পৰিৱেশ বঙাইগাঁও জিলাৰ মানিকপুৰৰ